আমি এতিয়া আমাৰ ৰুমৰ পৰা ওলাই আহিলোঁ অকণমান এতিয়া ষ্টেডিয়ামৰ ফালে যাম বুলি ভাবিছোঁ। গুৱাহাটীত মস্ত গৰম আৰু মস্ত ধূলি আছে, এইটো একদম সঁচা কথা। আমি এইফালে এতিয়া গৈ থাকিম, গৈ 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 তিনিআলি এটা পাম। তিনিআলিটোৰ পৰা লেফ্ট ছাইডে যাব লাগিব অলপ দূৰ। এইটো সৰুসজাই ইনডোৰ ষ্টেডিয়াম হয়। এয়া আমি তিনিআলিটো পাই গ'লোহি, সেইটো তিনিআলি। ইয়াৰ পৰা এতিয়া আমি বাওঁহাতেদি যাম। পোৱালি ইয়াৰ পৰা এতিয়া আমি বাওঁহাতেদি গৈ অলপ দূৰ যাব লাগিব। মই গোটেই যোৱা ভিডিঅ'টো বনাওঁ। চশমা লয়, মজা লাগিছে, মাষ্টৰ লাগিছে। মহাত্মা গান্ধী মহাত্মা গান্ধী লেখীয়া লাগিছে। দাদাৰ হাঁহি মেইন নাই নাই, মজা মজা, ভাল লাগিছে ভাল লাগিছে। আমি তিনিআলিটো পাই গ'লোঁ। এইটো গোটেই ধূলিয়ে ধূলি চক। গুৱাহাটীলৈ আহিব আৰু মাস্ক নিকিনিব তেনেকুৱা কোনো কথা হ'বই নোৱাৰে। গতিকে গুৱাহাটীলৈ আহিলে মাস্ক এখন লগত লাগেই। মোৰ ভিডিঅ' বনোৱা তেনেদৰে অভ্যাস নাই, সেইবাবে ভিডিঅ'বোৰ ইমান ভাল হোৱা নাই। যদিও আপোনাৰ ধূলি চুলিবোৰ বেছি, তথাপিও পৰিৱেশটো অতি মনোৰম। সৰুসজাই ষ্টেডিয়াম বুলি ক'লে এইটোৱে বৃহৎ ষ্টেডিয়াম। ভিতৰৰ পৰিৱেশটো অতি সুন্দৰ। সেই ফুটবলটো যে দেখিছে, সেইটো হেনো অনুপৰ খেলিবলৈ খুব মন গৈছিলে। এতিয়া কিক মাৰিম কৰিয়ে আছে, যায়েই নেকি জানো। যাবা নি এতিয়া খেলিবা নি? এইটো ধুনীয়া পৰিৱেশ। কাইলৈ গেম ইয়াতে হ'ব। অলপ এতিয়া ভিতৰতো ভালদৰে চাই আহোঁ, কেনেকুৱানো কি সাজু হৈছে। এয়া সকলো প্ৰায় সাজু হৈছে। ইয়াত বিশেষ সময় নালাগে, ৰাতিটোৰ ভিতৰতে প্ৰায় সকলো কাম কৰি হৈ যায়গৈ। আমি ষ্টেডিয়ামৰ পৰা এতিয়া উভতি আহি আছোঁ। এতিয়া আকৌ ভাত পানী খাই আকৌ ৰুমলৈ যাম। পাকঘৰ সোমাই চাম কেনেকুৱা কি কৰা যায়। খাবলৈ পামকৈ বহি আছে আমাৰ ল'ৰাটো। স্পেচিয়েল ভেজ থালি অৰ্ডাৰ কৰা হ'ল। তুমি মাছ খাবা নি? কিবা খাবা নি? এতিয়া বহি আছোঁ পামকৈ আৰু পাম খাম আৰু অনুপে কৰি আছে আৰু সেয়া চশমা পিন্ধি দিলে, তাৰপিছতে আকৌ খুলি দিলে। অনুপে আৰম্ভ কৰিলে, মিচিকে হাঁহিয়ে আৰম্ভ কৰি দিছে আৰু। আমি খাই বৈ ওলাই আহিলোঁ। এয়া অনুপ পেট চাওঁ ফুলিছে নাই খাই বৈ? অকণ গহীন লাগিছেনে খাই বৈ? এয়া পাকঘৰৰ পৰা ওলাই মেলি আহিলোঁ। পাকঘৰত খাই বৈ ভালেই লাগিলে, বৰ ধুনীয়া বনাইছে। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। ৰুমত পাই মেলি আকৌ ভিডিঅ'টো বনাব লাগিব। এতিয়া আৰামত গৈ লওঁ, গাড়ীৰ ভিৰ বেছি।